নমস্কাৰ বন্ধুসকল, আমি বাৰু নিজৰ বাৰীতে পোৱা তামোলখিনিৰ উচিত মূল্য পাওঁনে? এই তামোলখিনিৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ আমাক অধিক মূল্যত বেচা যায়, কিন্তু আমি খেতিয়কসকলে এই তামোলসমূহৰ উচিত মূল্য নাপাওঁ। আমাক ইয়াৰ পৰা 25 টকাৰ পৰা 35 টকা দৰত প্ৰতি কেজি কেঁচা তামোল কিনি লৈ যায়, কিন্তু আমি খুব কম দামত বিক্ৰী কৰা তামোলখিনিৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ কিন্তু আমি খুব অধিক দামত কিনিবলগীয়া হয়। সেইকাৰণে আমি ঘৰতে পোৱা তামোলখিনি যদি নিজে চুপাৰি প্ৰস্তুত কৰি পেলাই যদি বিক্ৰী কৰোঁ, প্ৰতি কেজি চুপাৰিত 400 পৰা 700 টকা আমি লাভ কৰিব পাৰোঁ। আমি এই ভিডিঅ'টোত কেনেদৰে ঘৰতে তামোলৰ দ্বাৰা চুপাৰি প্ৰস্তুত কৰিব পাৰি সেই কথা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। হয় বন্ধুসকল, আমি এনেদৰে বাৰীত পৰি ৰোৱা তামোলসমূহ দেখা পাওঁ, বতাহত সৰে বা এনেও সৰে। আনি তামোলসমূহ এনে গোটাই আনিলোঁ, গোটাই আনি পেলাই এটেকাত থৈ তাৰপিছত আমি এনেদৰে এটা এটাকৈ তামোলসমূহ দুফাল কৰি দিব লাগে। দুফাল কৰাৰ পিছত আমি ৰ'দ ঘাই দিনতে কামটো কৰিব লাগে। তাৰপিছত আমি এনেকৈ চোতালত ঢাৰি পাতি পেলাই আমি তামোলসমূহ এটা এটাকৈ এনেকৈ সজাই পেলাই মেলি দিলে, ৰাতিপুৱা এবাৰ মেলি দিলে দিনটোলৈ ইয়াক লৰাব নালাগে। আৰু এনেদৰে মেলিলে সোনকালে তামোলটো শুকায়। শুকোৱাৰ পাছত তামোলসমূহ বাকলিটোৰ পৰা তামোলটো এৰুৱাব লাগিব। এনেদৰে আমি ৰ'দত ঢাৰি পাতি বা বস্তা দিও আপোনালোকে মেলিব পাৰে। এনেদৰে সজাই পেলাই মেলিলে সহজে তামোলখিনি শুকায়, গতিকে সুবিধা হয়। আপোনালোকৰ যোনে যেনেকৈ পাৰে মেলিব পাৰে, ঘৰত যাৰ যেনেকৈ সুবিধা আছে। দেখিছেনে আপোনালোকে? এনেদৰে সজাই পেলাই খুব ধুনীয়াকৈ এটাৰ পিছত এটাকৈ সজাই পেলাই মেলি দিছোঁ। মেলি দিয়াৰ পিছত আমাৰ আইতাজনীয়ে ধুনীয়াকৈ তামোল মেলি দিছে চোতালত। এনেকৈ কৰিলে খুব সোনকালে সহজে শুকায়, কম ৰ'দতে তামোলটো শুকায়। আৰু শুকোৱাৰ পাছতে আমি তামোলসমূহ যিহেতু বাকলিৰ পৰা এৰুৱাব লাগিব, এৰুৱাবৰ কাৰণে এনেকৈ ফলা পাছত কেঁচা তামোলটো মেলি দিয়া হয়, নহ'লে তামোলটো এৰুৱাবলৈ কিছু জটিলতা আহে। তামোলটো শুকোৱাৰ পাছত তামোলটো যিহেতু বাকলিতকৈ সৰু হৈ যায়, সৰু হোৱাৰ কাৰণে সহজে উলিয়াবলৈ সুবিধা হোৱাৰ বাবে এনেদৰে প্ৰথমতে এদিন বা দুদিন, এদিন মেলিলেও হ'ব বা দুদিন মেলিলেও, যদি কম ৰ'দ হয় দুদিন মেলিব লাগিব। আৰু যদি ভাল ৰ'দ হয় এদিন মেলাৰ পিছতে আপোনালোকে ইয়াক বাকলিটোৰ পৰা এৰুৱাব পাৰিব। এতিয়া আপোনালোকক দেখুৱাওঁ কেনেদৰে বাকলিটো এৰুৱাব পাৰি। এইটো সৰু, আপোনালোকে এইটো দেখিছে নিশ্চয়, লোহাৰ পিনৰ টাইপ বস্তু, গজাল টাইপ বস্তু। স্ক্ৰু ড্ৰাইভাৰ হ'লেও হ'ব, বা আপোনালোকৰ যদি তেনেকুৱা সুবিধা নাই তেনেহ'লে কটাৰী দি পেলাই এৰুৱাব পাৰিব। আৰু যদি এনেকুৱা ধৰণৰ স্ক্ৰু ড্ৰাইভাৰ যদি লয়, যে কাপোৰ বা যদি নাল থাকে ঠিক আছে, মেৰিয়াই ল'ব, নহ'লে হাতত হয়তো দুখ পাব পাৰে। চাওকচোন কেনেদৰে এৰুৱাইছোঁ। এইটো এটা হাতত এটা চাইডে আঙুলিটো ধৰি ইফালে সোমোৱাই পেলাই উলিয়াই দিব লাগে, খুচি দিব লাগে, সহজে ওলায়। শুকান এদিন বা দুদিন শুকোৱা তামোলটো উলিয়াবলৈ সহজ হয়, কাৰণ তামোলটো সৰু হৈ যায়। নহ'লে কেঁচাই কেঁচাই উলিয়াব খুজিলে জটিল হ'ব। গতিকে সেইটো কাৰণে প্ৰথম ফালিয়ে দুদিন শুকুৱাই ল'ব লাগে। তো এনেকৈ এৰুৱাৰ পিছত আমি ইয়াক আকৌ পুনৰ ৰ'দত শুকুৱাব লাগিব। এইদৰে চাওকচোন কেনেদৰে এৰুৱাইছে, খুব সহজে এৰ খাই যায়, বিশেষ জটিলতা নাই। আমি আজৰি সময়খিনি এনেকৈ সন্ধিয়া বা ৰাতিপুৱা হওক আবেলি হওক যিকোনো সময়ত আমি এৰুৱাই দিব পাৰোঁ শুকুৱাই থকা তামোলখিনি। এনেদৰে এৰুৱাৰ পিছত শুকুৱালে আমি সহজে চুপাৰিখিনি প্ৰস্তুত হ'ব। এয়া দেখিছেনে, আমি এৰুৱাই হ'ল। হোৱাৰ পিছত আমি এনেদৰে পাচি এটা ৰাখিছোঁ। আকৌ ইয়াক মেলি দিব লাগিব। আপোনাৰ ৰ'দ চাই পেলাই আপোনালোকে যেতিয়ালৈকে দেখিব যে ভালদৰে শুকোৱা নাই, তেতিয়ালৈকে আপোনালোকে মেলিব লাগিব। এনেদৰে আপোনালোকে এৰুৱাব। এৰুৱাওঁতে আঙুলিটোত চাব যাতে সাৱধানে, কিবা কাৰণত আঙুলিটো যাতে লাগি নাযায়, অলপ সাৱধানৰ দৰকাৰ। লাহে লাহে আপোনালোকে শিকাৰ পাছত এই কামটো সহজ হৈ পৰিব। প্ৰথমতে হয়তো অলপ অসুবিধা পাব পাৰে। এইডালেই হ'ল মানে তামোল এৰুৱাবৰ কাৰণে সহজে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে। এটা মূৰ আপুনি পিটি ল'ব পাৰে, বা আপোনালোকৰ বটালি বুলি কয় যিটো, সৰু বটালিত হ'লেও হ'ব, বা ডাঙৰ গজাল এটা চেপেটা কৰি ল'লেও হ'ব। কিন্তু এটা মাথাত কাপোৰ এখন বান্ধি লোৱাটো দৰকাৰ, নহ'লে হাতত চামনি পৰি ফাটিব পাৰে, হাত বেয়া হ'ব পাৰে। এতিয়া এৰুৱাৰ পাছত তামোলখিনি এনেদৰে পাতলকৈ চোতালত মেলি দিব, যাতে ৰ'দত সোনকালে সহজে শুকায়। আৰু এনেদৰে চুপাৰিটো প্ৰস্তুত হ'ব। এয়া দেখিছেনে, এয়া শেষত আমি এনেদৰে প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিব পাৰিম। এয়া অতি সুন্দৰ চুপাৰি প্ৰস্তুত হৈছে। ধন্যবাদ।